বিরাট বঢ়িয়া পজিশন গতিকে আমার প্রার্থীক আর কোনো রখাব নোৱাৰে ক্লিয়ার উইন একদম স্পষ্ট জয় বিরাট বঢ়িয়া পজিশন আপোনালোকে দেখা পাইছে এনেকা কাউলি সৰু মিটিং এখন গতিকে তাত মানুহ দলে বলে ওলাই আহিছে আৰু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সব বস্তু ঠিক মানে আগতীয়াকৈ বহু বছৰৰ পৰা কৰি আছে প্লেনিংটো এতিয়া এনেকুৱা পজিশন পুৰুষে যদি ক'বা বেলেগতো যায় মহিলা বিজেপিতে দিব হিউজ ভোট এনেকুৱা গতিকে আমাৰ প্ৰাৰ্থীক আৰু কোনো ৰখাব নোৱাৰে ক্লিয়াৰ উইন একদম স্পষ্ট জয় গতিকে আৰু বিপুল ভোটত জয় কৰাৰ কাৰণে গড়েশ্বৰ সমষ্টি আমাৰ সমষ্টি অলপমান মানে কষ্ট কৰিব লগা আছে বড়ো আৰু যিখিনি মুছলমান ভোট সেইখিনিত আমি কেনেকৈ মানে কিবা কনভাৰ্ট কৰিব পাৰোঁ তাৰ কাৰণে কাম কৰি আছোঁ আৰু বহুত মুছলমান ভোট এইবাৰ বিজেপিত দিব আমি কৈছোঁ নিৰাপত্তা লাগে হাগ্ৰামা আছে মাটিৰ পট্টাৰ কথা আছে সমস্যা আছে এই গোটেই সমস্যাবিলাকৰ কাৰণে আপোনালোকে আমাৰ লগত থাকিব লাগিব আৰু নাথাকিলে পিছত আৰু কিবা খেলি মেলি হ'লে পিছত অসুবিধা হ'ব গতিকে কিমান ভোট পাব এতিয়া আমাৰ কেলকুলেশ্যন মতে গড়েশ্বৰত BPF মই 22,212টা ভোট পাইছিলোঁ বিজেপিয়ে পাইছিল 19,735টা আমাৰ 41,000 মানে ভোট হৈ যায় তাৰে আমি 10,000 মান ভোট বাদ দিছোঁ মাইনাছ কৰাই দিছোঁ 30,000 এই সময় আছে গড়েশ্বৰত যদি কমেও 30,000টো পাবই শুক্লা 30,000 60,000 আৰু ইয়াত আহি 30,000 90,000 হৈ গ'ল গতিকে 90 to 95 লাখলৈকে আমিতো ভাষণত লাখ বুলি ক'ম কিন্তু মানে 90,000ৰ অংক আছে আৰু আমাৰ 90,000 বাকীবিলাকতো কিমান UPPL CPM আৰু UPPL টানা টানিকৈ এনেকৈ 20-30,000 ভোটৰ মাজত 3 নম্বৰ কাৰণ CPM 2 নম্বৰত থাকিব তেওঁলোক কেদাৰ ভোট থাকে অলপ আৰু কংগ্ৰেছৰ মুছলমান ভোট এনেকৈ আদি কৰি অলপ দিলে CPMে অলপ বেছি পাই পেলাই ছেকেণ্ড পজিশ্যন থাকিব পাৰে আৰু পজিশ্যন বুলি নহয় এইটো যে 30,000 ভোট পালাগে 90,000 পাৱা আৰু 30,000 পাৱা কিমান ডিফাৰেঞ্চ হ'ব 60,000ৰ ডিফাৰেঞ্চত হাৰা জিকাৰ নিচিনা কথা হ'ব